ক্লাছ 9 আছামিজ অন্যৰ প্ৰতি ব্যৱহাৰ কবি সত্যনাথ বৰা প্ৰশ্ন 1 সাৰথি পুথিখন কাৰ ৰচনা সাৰথি পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা কি নজনাৰ নিমিত্তে বহুতে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় সমাজ পাতি আৰু মানুহবিলাকৰ কেনে ব্যৱহাৰ লাগে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনৰ নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰ হিংসিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰ সৎ ব্যৱহাৰৰ অনুপাত কি সৎ ব্যৱহাৰৰ অনুপাত নম্ৰতা মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহে কি কৰা হয় চল কৰা কয় মানুহক এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ইয়াত কোনটো শ্ৰেণীৰ কথা কৈছে লগৰ লগৰীয়া হহুৱাৰ বাবে আনৰ গুপ্ত কথা খৰি কৰা শ্ৰেণীৰ কথা কৈছে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা সত্যনাথ বৰা দেৱৰ ৰচনা ডাঙৰ গীতা পঢ়িবলৈ টাইম লাগিব বুলি আপোনালোকে নিজে চাই লওক চমু বুজাই লিখা আৰু কোন কোন পাঠৰ এনসাৰ লাগিব কমেন্ট কৰিব বিজ্ঞানৰো দিওঁ অংকৰো দিওঁ মই আৰু সোশ্যাল সায়েন্সৰো দিওঁ ইংলিছৰো দিওঁ যিকোনোৰে দি দিম মাত্ৰ আপোনালোকে কমেন্ট কৰিব আৰু মোৰ সেকেন্ড চেনেলটো সাবস্ক্ৰাইব কৰিব মেথছ আৰু এডভান্স মেথছৰ কোৱেশ্চন এনসাৰ পাবলৈ বিশেষকৈ এডভান্স মেথছৰ পাবলৈ আৰু ইংলিছৰো মই তাতে দিব পাৰোঁ সেইকাৰণে সেকেন্ড চেনেল লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থাকিব অতিৰিক্ত কোৱেশ্চনসমূহ দি দিছোঁ তো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব তেনে আজিলৈ বন্ধুসকল বাই